যে জুবিন গাৰ্গৰ যিটো বডিটো পয়জন হৈছে নেকি নৰ্মেলি কি হয় যদি ছিংগাপুৰৰ যদি যিটো ফাৰ্ষ্ট লেবৰেটৰী এক্সামিনেশ্যন বুলি ক'লোঁ ইমান চাইণ্টিফিক টাৰ্ম হ'লে ইউজ কৰিলে জনসাধাৰণে বুজি নাপাব যদি ফাৰ্ষ্ট যদি ছিংগাপুৰৰ লেবৰেটৰী এক্সামিনেশ্যনত যদি হিষ্ট'পেথলজিকেল ৰিপৰ্ট বা যিটো চাইণ্টিফিক বা কেমিকেল এনালিচিছ যদি পয়জন ওলালহেঁতেন বেলেগ কথা ইয়াতে ছেকেণ্ড পষ্টমৰ্টেম কৰাইছে 5 দিনৰ পিছত অলৰেডি বডিটো ফৰ্মেলডিহাইড দি কভাৰ কৰি দিলে তাৰপিছত ছিংগাপুৰত এটা পাউডাৰ ইউজ কৰে যিটো প'ৰ্ছবিলাক বন্ধ কৰি দিয়ে তাৰপিছত বডিটো অ'পেন আপ কৰিলে তাতে অৰ্গেন কাটি অলৰেডি দিলে সেইগতে 5 দিনৰ পিছত আৰু ইয়াতে কিবা যদি পয়জন থাকে মানে সেই ট্ৰেছবিলাক নাথাকে মানে নৰ্মেলিটো বডিটো অ'পেন আপ কৰিলে ইয়াতে নাপায় কিন্তু এতিয়াও মানে CFSL চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লী ৰিপৰ্ট আহিবলৈ বাকী আছে নৰ্মেলিটো সেইটো ৰিপৰ্ট আহিবলৈ 3 মাহ লাগে কিন্তু অসম গভৰ্ণমেণ্টে যদি স্পীড আপ কৰে হয়তো 1 মাহ 15 দিন 20 দিন এটা টাইম এটা দিবই লাগিব বিকজ দেটছ এ কেমিকেল এনালিচিছ আৰু সেইটো মানে তাৰ মেচিনটোৰ পৰা আৰম্ভ কৰি কেলিব্ৰেশ্যনৰ পৰা আৰম্ভ কৰি মানে বহুতবিলাক আছে